নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ইয়াৰ প্ৰডাকশ্যনলৈ। বন্ধু বান্ধৱীসকল, বহুদিনৰ বিৰতিৰ অন্তত আজি পুনৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি ভাল খবৰ। কিয়নো আজি আমি ঘোষণা কৰিম এটা দিন আৰু এটা তাৰিখ, যোনটো তাৰিখত আপোনালোকৰ বহু প্ৰত্যাশিত এটা বস্তু আপোনালোকে ইয়াৰ প্ৰডাকশ্যন আমাৰ ইউটিউব চেনেলটোত দেখিব পাব। গতিকে পলম নকৰি বলক সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই প্ৰথমে পৰিচয় কৰাই দিম। এফালে আছে আমাৰ বাবুদা, এফালে আছে পাপু আৰু এইফালে আছে বিকি। সকলোৱে একেলগে আজি ইয়াত ৰখি কিহৰ কাৰণে কি ভাল খবৰ আপোনালোকক দিব ওলাইছোঁ, নিশ্চয় আপোনালোকে সেয়া জানিবলৈ ইচ্ছুক হৈ আছে। গতিকে মই বেছি দেৰি নকৰোঁ, মই পোনে মই বাবুদাক ক'বলৈ দিম কথাখিনি, মেইন কথা যিটো কথাৰ কাৰণে আজি এই ভিডিঅ' শ্বুট হৈ আছে, সেই কথাটো মই বাবুদাক পৰা জানিব বিচাৰিম। বাবুদা, আপুনি কৈ দিয়ক কি কথাৰ কাৰণে আজি এই ভিডিঅ' শ্বুট কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'টো শ্বুট কৰা হৈছে। আমি কিছুদিন আগত এখন অসমীয়া চিনেমা বনাইছিলোঁ তোমাৰ বাবে, আৰু যিহেতু সেইখন চিনেমা আমাৰ বহুত হিট হৈছিলে আৰু বহুত ধুনীয়াকৈ চলিছিলে চিনেমাখন, আৰু কিছুমান আমাৰ অডিয়েঞ্চে মানে বিচাৰিছিলে এইখন চিনেমা চাবৰ কাৰণে বিচাৰিছিলে, তো কিছুমানে ফলত যাব পৰা নাই, ফলত যাব পৰা নাই, কিছুমানে হেৰি চাব নোৱাৰিলে, তো আমাক কমেণ্ট কৰিছিলে যে এইখন চিনেমা আমাৰ ইউটিউব চেনেলত লাগে। সেইটো কাৰণে আমি এতিয়া ৰিচেণ্ট মানে আমি কি কৰি আছোঁ, ইউটিউব চেনেলত আমি এইখন চিনেমাখন আমি 10 মিনিটকৈ আমি দি আছোঁ। হয়, নিশ্চিতভাৱে বন্ধু বান্ধৱীসকল, ইয়াত চবতকৈ এটা ভাল খবৰ। ইয়াৰ প্ৰডাকশ্যনত আজিলৈকে যিমান ভিডিঅ' পাইছে তাত চবতকৈ ভাল খবৰ হ'ব, কাৰণ আপোনালোকৰ বহু প্ৰত্যাশিত অসমীয়া বোলছবি, লখিমপুৰৰ পৰা নিৰ্মিত অসমীয়া বোলছবি তোমাৰ বাবে চাবলৈ পাব ইয়াৰ প্ৰডাকশ্যনত। গতিকে আপোনালোকে পলম নকৰি এতিয়া ইয়াৰ প্ৰডাকশ্যনটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। আৰু আমি ইতিমধ্যে আমাৰ সৈতে মই ক'লোঁ বিকি আছে আৰু পাপু আছে। মই বিকিৰ পৰা বিকিৰ মনোভাৱ জানিব বিচাৰিম, কেনেকুৱা ফিল হৈ আছে? বহুত এক্সাইটেড হৈ আছোঁ, মানে কি ইমান দিনৰ এটা মানে কষ্ট কৰাৰ পিছত যিহেতু এতিয়া বৰ্তমান মুকলি হ'ব আমাৰ চিনেমাটো, চ' তাৰ কাৰণে বহুত হেপ্পী হৈ আছোঁ। তো প্লিজ আপোনালোকো চাবলৈ নাপাহৰিব, এণ্ড এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এতিয়া আমি ঘোষণা কৰিম দিন আৰু তাৰিখটো কেতিয়া আমি চিনেমাখন আপলোড দিম। চ' আপোনালোকে পাৰ্টকৈ পাই যাব এতিয়া বৰ্তমান, এণ্ড লাষ্টত আপোনাৰ যেতিয়া পাৰ্টকৈ দি খতম হ'ব, দেন লাষ্টত পূৰা হ'ল চিনেমাটো আমি এৰি দিম। হয়, নিশ্চিতভাৱে এয়া এটা ডাঙৰ খবৰ আৰু ভাল খবৰ। আৰু এইফালে পাপু আছে, পাপুৰ পৰা জানিম। হয়, নিশ্চয়কৈ আমাৰ ৰাইজসকলে ইতিমধ্যে জনালে যে আমাৰ এখন নৱনিৰ্মিত লখিমপুৰৰ পৰা যোনটো ফিল্ম নিৰ্মাণ কৰা হ'ল, তাতে সেইটো আমাৰ এতিয়া বৰ্তমান সমূহ দৰ্শকক আমি দেখাবলৈ সক্ষম হৈ আছোঁ। আগতে আমি হলত বা এনেকুৱা গাঁৱে ভূঞে চলাইছিলোঁ ফিল্মখন, এতিয়া আমি ইউটিউবত মানে এতিয়া মানে আপোনাৰ এৰি দিম বুলি ভাবিছোঁ। তাকে আপোনালোকে চবেই চাব কি কেনেকুৱা ধৰণৰ ফিল্ম বনিলে লখিমপুৰৰ ফাৰ্ষ্ট ফিল্ম কেনেকুৱা হ'ল, কেনেকুৱা আপোনালোকৰ মনোভাৱ কি, মানে কি কেনেকৈ চাই পিনে আমাক কমেণ্ট কৰি জনাব, আৰু কি নেক্সট ইমপ্ৰুভ কৰিব পাৰি আমি নেক্সট ফিল্মখনত, বা আমি আৰু কি এড কৰিব পাৰি আপোনালোকে সকলোৱে জনাব। তো পুনৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আপোনালোকৰ বহুত বেছি ডিমাণ্ড আছিলে ইউটিউবত চিনেমাটো আপলোড কৰিব লাগে, বোলছবিখন ইউটিউবত দিব লাগে, আৰু আপোনালোকৰ ডিমাণ্ড ফাইনেলি আমি ফুলফিল কৰিবলৈ গৈ আছোঁ, কাৰণ আমি ইউটিউবত খুব কম সময়ৰ ভিতৰতে আপোনালোকক আগবঢ়াই দিম আমাৰ বহু কষ্টৰে বনোৱা, নিৰ্মিত কৰা, লখিমপুৰৰ পৰা নিৰ্মাণ হোৱা অসমীয়া বোলছবি তোমাৰ বাবে। তো বাবুদা, আপোনাৰ পৰা মই বোলছবিখন এটা মামা কেৰেক্টাৰ কৰিছিলোঁ, আপোনাৰ ডাইলগ বিচাৰিম। মই মামা কেৰেক্টাৰ কৰিছিলোঁ, তো ডাইলগটো মোৰ ইমান বিশেষকৈ মোৰ ইমান ডাইলগ নাছিলে। তো মই এইটো মানে আছিলে, যেতিয়া মোৰ ভাগিনক মাৰপিট কৰে, তো মই দিল্লীত থাকোঁ, দিল্লীৰ পৰা মই ফ্লাইটত আহি পেলাই তো মেডিকেলত যাওঁ, মেডিকেলত গৈ পেলাই যেতিয়া ডক্টৰক মই সোধোঁ, তেতিয়া মোৰ ভাগিনক মই চাব পৰা নাই। ডক্টৰ যেতিয়া ওলাই আহি পেলাই মোক সোধে, মই ডক্টৰক কওঁ, তো ডক্টৰৰ নাম আছিলে মই নামটো পাহৰি থাকিলোঁ, একে কিবা আছিলে। তো ডক্টৰ মই কওঁ, ডক্টৰ আপুনি টেনশ্যন ল'ব নালাগে, যিমান কোটি টকা লাগে মই দিম, মোৰ ভাগিনক আপুনি বচাব লাগে, পইচা কাৰণে। তেতিয়া মোক দেখি পেলাই কয়, প্ৰধান আপুনি? মই তো মোৰ ভাগিনয়, যিমান কোটি টকা লাগে মই দিম, আপুনি একো টেনশ্যন নল'ব। তেতিয়া ডক্টৰ নিজে বুজিব মই বহুত পইচা থকা মানুহ, কিন্তু এনেই ইমান পইচা নাই বাৰু, কিন্তু ফিল্মত পইচা আছিলে মোৰ, সেইখিনি ডাইলগ থাকে। আৰু নিশ্চিতভাৱে চিনেমাৰ কাহিনীটো আৰু ৰিয়েল লাইফত নহয়। আমি চিনেমাখন বেছি নহয়, আমি 3 দিনৰ ভিতৰত আমি দি আছোঁ। আজি 18 তাৰিখ হয়, আপোনালোকে 20 তাৰিখে সন্ধিয়া 7টা বজাত আপোনালোকে এখন ভিডিঅ' পাই যাব। 10 মিনিটকৈ আমি ভিডিঅ'টো দিম, 2 ঘণ্টা চিনেমা আছে, আপোনালোকে ভালকৈ চাব পাৰিব। আৰু এই চিনেমাখনত আপোনাৰ
যিখিনি আপোনাৰ মেছেজ আছে মেছেজখিনি আপোনালোকে চালে আপোনালোকৰ নিজে ভাল লাগি যাব আৰু ইমান মানে আপোনাৰ তাত আপোনাৰ লাভ ষ্টৰি আছে আপোনাৰ মানে কিছুমান আপোনাৰ হিন্দু মুছলমানো আছে ভাল ভাল মেছেজ আছে আপোনালোকে যদি নিশ্চয় চায় তো আপোনালোকে ভাল পাব মই আশা কৰিছোঁ আৰু আমি ৰিচেণ্ট এখন আমি হেৰি কৰিম আপোনাৰ এখন এনেকুৱা 2 ঘণ্টা এখন চিনেমা বনাম লখিমপুৰতে আমি চিনেমা এখন বনাম ইয়াতকৈ ভাল বনাবলৈ আমি চেষ্টা কৰিম হয় নিশ্চিতভাৱে সেয়াও এক ডাঙৰ খবৰ আৰু ভাল খবৰ কাৰণ আমি আকৌ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু এখন অসমীয়া বোলছবি লখিমপুৰৰ পৰা সেয়াও বহুত ভাল হ'ব আৰু প্ৰথমে আমি বিচাৰিম আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ তোমাৰ বাবে বোলছবিত অহা 20 তাৰিখে পাহৰি নাযাব অহা 20 তাৰিখে সন্ধিয়া 7 বজাত পাব ইয়াৰ প্ৰডাকশ্যন ইউটিউব চেনেলত অসমীয়া বোলছবি তোমাৰ বাবে আৰু যদি কোনোবাই ইয়াৰ প্ৰডাকশ্যনত কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ ইয়াৰ প্ৰডাকশ্যনৰ লগত আপোনালোক যোগাযোগ কৰিব আমাৰ ইয়াত আপোনালোকে কাম কৰিব পাৰিব কোনো চাৰ্জ নালাগে কোনো ডনেশ্যন দিব নালাগে ইয়াৰ প্ৰডাকশ্যন আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে শিকাব কাম কৰাব আপোনালোকে চব সুবিধা পাই যাব আৰু আপোনালোকে মনত ৰাখিব জাষ্ট 20 ছেপ্টেম্বৰ ইভিনিং আপোনাৰ 7টা বজাত পাই যাব ইয়াৰ প্ৰডাকশ্যনত বহু প্ৰত্যাশিত অসমীয়া বোলছবি তোমাৰ বাবে ধন্যবাদ আপোনালোকে কি চাৰ্জ কৰিব ইয়াৰ প্ৰডাকশ্যন